এই দেশ শংকৰ আজানৰ দিন ইয়াৰ চৌদি তেওঁলোকৰ মহিমা মন্দিৰ কিন্তু লাহে লাহে লুপ্ত হৈছে তেওঁলোকৰ আদৰ্শ চৌদি আজি ভৰি পৰিছে অনৈতিক হিংসাত্মক কাৰ্যৰে অসম আজি কৰোণাৰ কৰাল অসমীয়াই নিজ ৰক্ষাৰ হেতু প্ৰাণে চিঞৰিছে কিন্তু আজিও অসমৰ ডেকা গাভৰুৰ দেহত আছে লাচিতৰ তেজ অসমীয়াই পুনৰ সজীৱ কৰি তোলাৰ পণেৰে আপোনালোকলৈ আগবঢ়াই দিছোঁ দীপজ্যোতি শৰ্মাৰ কথাৰে আৰু টিনা দত্তৰ আবৃত্তিৰে এক কবিতা এক দেশ এক দেশ এক অসম শংকৰ আজানৰ ইয়াতেই সংগম আজি মহামাৰীৰ আতংক দেশ সৰ্বশান্ত অসমীয়াই আক্ৰান্ত অপুৰঘাত দেশৰ পৰিস্থিতি এয়া জানো ৰাজনীতি এক দেশ এক অসম গঢ়িব কোনে শংকৰ আজানে উচুপিছে শুনিব কোনে আইৰ দেশত ৰাজনীতিৰ কলাদাগ ম্লান কৰিব কোনে এক দেশ এক অসম ভাতৃ ভগ্নী প্ৰেমৰ সংগম এক হৈ যুঁজি যাম শান্তিৰ বগা পাৰি মুক্ত আকাশত উৰিব আশা ৰাখিছোঁ আগৰ দিন আকৌ আহিব